বন্ধুসকল বগিবিল দলঙৰ কিছুমান জানিবলগীয়া কথা এছিয়ান সেকেন্ড লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ প্ৰথম আধাৰশিলা স্থাপন কৰিছিল 1997 চনৰ জানুৱাৰীত এছডি দেবেগৌড়াই প্ৰথম আধাৰশিলা স্থাপন কৰিছিল ইয়াৰ পিছত 2002 চনৰ এপ্ৰিল মাহত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত ইয়াৰ কনষ্ট্ৰাকচন আৰম্ভ কৰা হৈছিল আৰু কনষ্ট্ৰাকচনৰ দায়িত্বত আছিল হিন্দুস্তান কৰ্পোৰেচন কোম্পানী গেমন ইণ্ডিয়া অৰ্থাৎ 2002 চনৰ পৰা 2018 লৈকে সুদীৰ্ঘ 16 বছৰ পৰ্যন্ত ইয়াৰ কাম স্থবিৰ হৈছিল ইয়াৰ প্ৰধান বিশেষ কাৰণটো আছিল ইয়াৰ মেইন কাৰণ আছিল স্থবিৰ হোৱাৰ কাৰণ প্ৰতিকূল বতৰ আৰু বিশেষকৈ চৰকাৰৰ হেমিৰ কাৰণে 16 বছৰ পৰ্যন্ত বগিবিল দলং এনেকৈ থাকিব লগা হৈছিল ভৌগোলিক দিশৰ পৰা আমি যদি বগিবিল দলংখন লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে বগিবিল দলং ধেমাজি আৰু ডিব্ৰুগড় সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত আপোনালোকে মেপত দেখিছে যে এই ডিব্ৰুগড় ধেমাজিৰ সোঁমাজিৰ যি ব্ৰহ্মপুত্ৰ নদী ওচৰত আছে আমাৰ অৰুণাচল প্ৰদেশ ধেমাজিৰ ওচৰত অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ বৰ্ডাৰ হৈছে চাইনা চাইনা আৰু ইণ্ডিয়াৰ মাজত যিটো সংঘাত লাগি থাকে এই ক্ষেত্ৰত যেতিয়া চাইনা আৰু ইণ্ডিয়াৰ মাজত যেতিয়া যুদ্ধকালীন অৱস্থা পৰিস্থিতি সৃষ্টি হয় তেতিয়াহ'লে বগিবিল দলঙে বায়ুসেনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এই সন্দৰ্ভত ৰেলপথৰ ক্ষেত্ৰতো যদি আমি বগিবিল দলঙত লক্ষ্য কৰোঁ তেতিয়াহ'লে ইয়াত ৰেলৰ দুটা ট্ৰেক দেখিবলৈ পোৱা যায় ভাৰতৰ হয়তো অসমৰ কোনো দলঙতে দুটা ৰেল ট্ৰেকৰ ব্যৱস্থা নাই কিন্তু বগিবিল দলঙত আমি ৰেলপথৰ দুটা ট্ৰেক দেখিবলৈ পাওঁ আৰু ইয়াত এখন ৰেলে তীব্ৰ গতিত যাব পাৰিব ঘণ্টাত 100 কিলোমিটাৰ গতিবেগেৰেও ইয়াত ৰেলৰ পাৰ হৈ যোৱাৰ সুবিধা আছে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠৰ পৰা বগিবিল দলঙৰ উচ্চতা প্ৰায় 32 মিটাৰ পৰ্যন্ত ইয়াত বিস্তৃত হৈ আছে বগিবিল দলঙৰ দৈৰ্ঘ্য প্ৰায় 5 কিলোমিটাৰ 4.94 কিলোমিটাৰ অৰ্থাৎ 5 কিলোমিটাৰ আৰু এই ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ লগত সংযোগ হৈ আছে অৰ্থাৎ এইখনেই হৈছে দেশৰ প্ৰথমখন আটাইতকৈ দীঘল দলং ভাৰতৰ কোনো ৰাজ্যতে এনেকুৱা দীঘল দলং আমি দেখিবলৈ নাপাওঁ বগিবিল দলঙৰ আয়ু 120 বছৰ ধৰি দিছে আৰু বগিবিল দলং যি ঠাইত স্থাপন কৰা হৈছে সেই ঠাইখিনি হৈছে ভূমিকম্প প্ৰাবল্য স্থান ভূমিকম্প সম্ভাৱ্য স্থানৰ বাবে বগিবিল দলঙৰ যিটো ভূমিকম্প প্ৰতিৰোধ বহন ক্ষমতা দিছে বগিবিল দলঙত ইয়াত 7.00 ৰিক্টাৰ স্কেল 7.00 ৰিক্টাৰ স্কেল পৰ্যন্ত বগিবিল দলঙৰ বহন ক্ষমতা আছে ইয়াত 1 কোটি এটা নহয় ইয়াত ব্যৱহৃত সামগ্ৰী হৈছে প্ৰধানকৈ ষ্টীল আৰু কনক্ৰিট ব্যৱহাৰ কৰা হৈছে বগিবিল দলঙৰ খৰচৰ ক্ষেত্ৰত যদি লক্ষ্য কৰা যায় তেতিয়াহ'লে ইয়াত প্ৰথম অৱস্থাত যেতিয়া আধাৰশিলা স্থাপন কৰা হৈছিল তেতিয়া ইয়াত ধাৰ্য্যৰ পৰিমাণ আছিল 3,230 কোটি টকা কিন্তু পৰ্যায়ক্ৰমে বগিবিল দলঙৰ দৈৰ্ঘ্যতা বাঢ়ি যোৱাৰ ফলত নদীৰ খহনীয়াৰ ফলত দলংখনৰ যিটো দৈৰ্ঘ্যতা এইটো সময় পৰ্যন্ত বাঢ়ি গৈ আছিল 15 বছৰ কাল অতিক্ৰম কৰাৰ পিছত যিটো নদীৰ খহনীয়া বাঢ়ি যোৱাৰ ফলত বগিবিল দলঙৰ দৈৰ্ঘ্যটো বাঢ়ি গৈছিল গতিকে বগিবিল দলং সম্পূৰ্ণ পৰ্যায়লৈকে যিখিনি খৰচ হৈছে সেইখিনি হৈছে 5,857 কোটি টকা ইয়াৰ মুঠ খৰচ হৈছে এইখিনি 5,857 কোটি টকা পৰ্যন্ত বগিবিল দলঙত খৰচ হৈছে আৰু ইয়াত বগিবিল দলংখন উদ্ঘাটন কৰিছে 25 ডিচেম্বৰ 2018 তাৰিখ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীৰ দিনাখন 25 ডিচেম্বৰ সেইদিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বগিবিল দলংখন উদ্ঘাটন কৰিছে